Good morning guys, welcome back to my YouTube channel AKK Vlogs. ব্ৰেকফাষ্টেৰে মানে আৰম্ভ কৰিছোঁ দিনটো। আজি কি কাম কৰোঁ দিনত চাই থাকিলে হ'ল আপোনালোকে। ফ্ৰেণ্ডছ, আমি এতিয়া পাহাৰত উঠিছোঁ, শিল বুটলি আছোঁ। নিজৰ ৰাস্তা নিজে বনাই ল'ব লাগিব আৰু ক'তনো চৰকাৰক ৰখি থাকিম। চাওক, সৈন্য সামন্ত লৈ আহিছোঁ লগত। দেখোঁতে কিবা যেন মূল্যৱান বস্তু বুটলি আছে সেনেকুৱা যেন লাগিছেনে? চাই থাকিব ভিডিঅ'। আজি কি কেনেকৈ ভাল কৰোঁ ৰাস্তা। পাথৰবিলাক অনাৰ কাৰণে গাড়ী আহিব দিছিলোঁ, কিন্তু আহি পোৱা নাই, দেৰি হ'ব চাগে। গাড়ীখন কিবা ঠিক কৰিব গৈছে বোলে, সেইকাৰণে এতিয়া আমি ঠেলা ল'ব গৈ আছোঁ ঘৰলৈকে। চাই থাকিব ফ্ৰেণ্ডছ। তামাম ৰ'দ দিছে কিন্তু আজি, তামাম গৰম। ফ্ৰেণ্ডছ, এয়া চাওক, বস্তাৰে আনি ঠেলাত এতিয়া লোড দিছোঁ। প্ৰথমে এনেকৈ শিলবিলাক পাৰি দিছোঁ, ডাঙৰ গাঁটাবিলাক শিল দি পেলাই পাছত বালু আনি দিব লাগিব, চেণ্ড গ্ৰেভেল। ঘৰৰে সৰু এটা পুখুৰী আছে, পাহাৰৰ পাৰত। পুখুৰীৰ খান্দা যিখিনি চেণ্ড গ্ৰেভেল টাইপৰ বালু আছে, সেইখিনি বস্তাৰে এতিয়া গাড়ীত উঠাই আছোঁ আমি। ডাইৰেক্ট লোড দিব বাদি নাখায় কাৰণে বস্তাত উঠাই আছোঁ আমি এতিয়া। আমাৰ এইখিনি জেগাত মানে কমলা আছে, লিচু আছে, পনিয়ল আছে, কিন্তু গোটেইখিনিয়ে বান্দৰৰ তাপত আমি উৎপাদত আমি খাব নাপাওঁ। আৰু অৱশ্যে প্ৰত্যেক বছৰে কমলাকেইডাল বেমাৰ হয়, সৰি যায়। আছে এতিয়াও বহুতখিনি আছে, কেইটামান বিকিলে মাহ। এইখিনি লোড হ'ল, অকণমান দিব লাগিব আৰু। এই জনী কোচ যাই পেলাই যা চাল্লা। ফ্ৰেণ্ডছ, এয়া আমি প্ৰথম গাড়ী বালা আনিলোঁ ইয়াতে। তিনিআলি আছে এটা চক, সেই তিনিআলিৰ পৰা প্ৰথমে আমি ওলোটাকৈ পেলাই দি যাম। পানী অকণমান আছে, একো নাই। এতিয়া এইটো আমাৰ আটা বুলি কওঁ, কাষৰে কষ্ট কৰি আছে বেচেৰা, মাতিছোঁ কাৰণে, নকৰিলেও নহয়। হঠাতে বতৰটো ডাৱৰীয়া হৈ পৰিল, বৰষুণ আহিব চাগে। বৰষুণ আহিলে আৰু আমাৰ কামখিনি ষ্টপ হ'ব। বতৰ সেমেকা হোৱাৰ লগে লগে ভাল লাগিছে কিন্তু শৰীৰটো, কিন্তু কাম যে লছ হ'ব আমাৰ, সেইটোৱে হৈছে ডাঙৰ কথা। সেয়া ফ্ৰেণ্ডছ, আমাৰ গাড়ী ফাঁচি গ'ল, বৰষুণ আহিছিল সেইকাৰণে একদম ৰাস্তা বেয়া হৈ গৈছে, দাবি গৈছে। গাড়ীখনে অলপ ডিষ্টাৰ্ব দি আছে। অলপ আগতে আপোনালোকক কৈছিলোঁ মই, সৰু এটা পুখুৰী আছে আমাৰ। এই পুখুৰীৰ পাৰত যিটো মাথাউৰি টাইপৰ আছিল, সেইখিনি আমি খান্দিছোঁ। আগতেও বহু ৰাস্তাত ইয়াৰ পৰাই লৈ গৈছিলোঁ, আজি ইয়াৰ পৰা উঠালোঁ। ঠেলো। এইয়া কমলা গছবিলাক ভালকৈ চিনি নাপায়, কমলা লাগি আছে, কিন্তু বহুতখিনি কৰিছে। তেতিয়াই কৈছোঁ আপোনালোকক, চাওকচোন ৰাস্তা কেনেকুৱা হৈছে গাড়ী অহা যোৱা কৰাটো। মাৰো আৰু ষ্টাৰ্ট বন্ধ হৈ গ'ল। ভাল হ'ব না আজি গাড়ীখন? নিকন পাই যা, তাৰ জ্বলাই দিয়ে আৰু চাবি দেই, নিকন ভাই তলত সোমাইছে আৰু ভালকৈ হেৰি কৰি। এই আমাৰ নৱজনে গৰু ল'ব যাব ওলাইছে, চাই লওক কি হাঁহি মাৰছে, কি ধুনীয়াকৈ। ফাইনেলি ৰাস্তা হৈ গ'ল তোলা। ইমানখিনি ভাল নহ'লো বৰষুণ অহাৰ কাৰণে। ভাইটিহঁতক কাম কৰাৰ কাৰণে হাঁহৰ মাংসৰ লগত এসাঁজ ভালকৈ খুৱাব লাগিব।
যিয়ে নহওক এই ভাইটিকেইজনৰ কাৰণে সহায়ৰ কাৰণে আজি ৰাস্তাখন হ'ল, আমাৰ ৰাস্তাটো হ'ল, গাড়ী যাব পৰা কি সকলোকে ধন্যবাদ দিছোঁ। কিছুমানে লোকাল ফ্ৰেণ্ডছ, আমি কাম কৰা সমাপ্ত কৰিবৰ হ'ল। যিয়ে নহওক সকলো কামবিলাক যদি ৰাস্তা ঘাট পদূলিবিলাক যদি গাঁৱৰ ভিতৰুৱা ৰাস্তাবিলাক যদি প্ৰশাসনক বা চৰকাৰক দোষ দি থাকোঁ কাম নহ'ব। যিখিনি পাৰোঁ গাঁঠিৰ ধনেৰে ভাল কৰি যাতায়াতৰ সুব্যৱস্থা কৰি ল'ব লাগিব। আমি বহুতখিনি খৰচ হৈছে যদিও কাষৰ ভাইটি ঘৰে 500 টকা দিছে, তথাপিও বহুতখিনি সহায় হৈছে। আমি আৰু খোৱা বোৱাৰ লগতে গাড়ী যিখন ভাড়াত আনিছোঁ সেইখিনিৰ কাৰণেও ভাড়া দিব লাগিব। আপোনালোকেও চেষ্টা কৰিবচোন নিজৰ নিজৰ পদূলি মুখবোৰ এনেকৈ ভাল কৰি ল'বলৈ। চৰকাৰতো বহুতখিনি দোষ আছে, যিমানবোৰ আঁচনি দি আছে, কিন্তু ৰাস্তা ঘাটবিলাক কমপ্লিট হোৱা নাই। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক মাৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।